হাই বন্ধুসকল, আজি কিন্তু মই আলোচনা কৰিম পিএম কিষাণৰ সকলো কিস্তিৰ টকা কেনেকৈ পাব, কিয়নো এটা দুটা কিস্তি পোৱাৰ পিছত কিন্তু আৰু টকা পোৱা নাই। সেইসকলে এতিয়াও কিন্তু গোটেইখিনি কিস্তিৰ টকা পাব পাৰে। কেনেকৈ? প্ৰথমতে আপোনালোকে আপোনাৰ যি এটা দুটা কিস্তি পাইছিলে সেই ষ্টেটাছটো প্ৰিণ্ট কৰি ল'ব। তাৰপিছত আধাৰ কাৰ্ডটো ল'ব, আপোনাৰ নিজৰ নামৰ আধাৰ কাৰ্ডটো, আৰু আপোনাৰ খাজনা ৰচিদটো ল'ব। এইটো লৈ আপোনাৰ গাঁৱত বা আপোনাৰ পঞ্চায়তত যদি গ্ৰাম সেৱক থাকে তাৰ ওচৰত দিব সেইটো, আৰু যদি সেইটো নাথাকে তেনেহ'লে ৱাৰ্ড মেম্বাৰক দিব। এইটো দিলে কিন্তু আপোনালোকে গোটেইখিনি কিস্তি টকা পাব। কিয়নো টকা পোৱাৰ উদ্দেশ্য আপোনালোকে জানে, ভাৰতবৰ্ষৰ কিন্তু গোটেই বহুত কেইজন কিন্তু ভুৱা কৃষকৰ নাম ওলাইছিল। সেইকাৰণে একো নাচোৱাকৈ সেই নামখিনি কাটিছিল। সেইকাৰণে আপোনালোকে যদি ডকুমেণ্টছখিনি জমা দিয়ে তেনেহ'লে গোটেইখিনি কিস্তিৰ টকা পাবলৈ সক্ষম হ'ব। কেনেকৈ এতিয়া ষ্টেটাছটো উলিয়াব মই এতিয়া দেখাম। আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ অ'পন কৰিব। ক্ৰম ব্ৰাউজাৰটো অ'পন কৰিছোঁ। অ'পন কৰাৰ পিছত এতিয়া ইয়াত লিখি দিব অকল পিএম কিষাণ। লিখি দিয়াৰ পিছত প্ৰথম যিটো ৱেবছাইট আছে তাত ক্লিক কৰিব। মই এতিয়া সেই ক্ৰমত গ'লোঁ। ক্লিক কৰাৰ পিছত পিএম কিষাণৰ অফিচিয়েল এটা ৱেবছাইট আহিলে। এতিয়া আপোনালোকে ডেস্কটপ চাইটো বনাই ল'ব পাৰে। ইয়াত ক্লিক কৰি ডেস্কটপ চাইট বনাই ল'লোঁ। লোৱাৰ পিছত এতিয়া চাম বেনিফিচিয়াৰী ষ্টেটাছ। ইয়াত কিন্তু তিনিটা অপশ্যন চাই আছে। এটা আছে আধাৰ নাম্বাৰ, তাত আছে একাউণ্ট নাম্বাৰ, মোবাইল নাম্বাৰ। আপোনালোকে একাউণ্ট নাম্বাৰ দি চাব পাৰিব বা একাউণ্ট নাম্বাৰ এইটোৱে বহাব। একাউণ্ট নাম্বাৰটো বহাই দিয়াৰ পিছত ইয়াত অকল গেট ডাটাত ক্লিক কৰি দিব। এনেকৈ ক্লিক কৰি দিয়াৰ পিছত কিন্তু সুন্দৰকৈ আপোনালোকৰ ষ্টেটাছটো চাই আছে। ডেস্কটপ চাইট বনাই দিছোঁ কিন্তু তথাপিও চাই আছে। এনেকুৱা এটা ষ্টেটাছ। এই ষ্টেটাছটো আপোনালোকে প্ৰিণ্ট কৰিব পাৰিব, কিন্তু মই মোবাইলত কৰি আছোঁ। যিকোনো এটা দোকানত গৈ এইটো ছেভ কৰাৰ পিছত কম্পিউটাৰৰ দোকানত গৈ সেইটো আপোনালোকে উলিয়াই ল'ব। লোৱাৰ পিছত এইটো কিন্তু জমা দিয়াৰ পিছত আপোনালোকে টকা কিন্তু 100% পাব। চ' বন্ধুসকল, ভিডিঅ'টো চাই যদি অলপ ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।